নমস্কাৰ ৰিচ অসমীয়া চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ বিষয়বস্তু হৈছে আজি ব্যায়াম এক্সাৰসাইজ যাক কোৱা হয় মই আজি আপোনালোকক দুই ধৰণৰ এক্সাৰসাইজ শিকাম আমি যিবোৰ জাংক ফুড খাওঁ অৰ্থাৎ চাওমিন মমো বিভিন্ন ধৰণৰ তেলেতীয়া যিবোৰ খাদ্য মই ভাল পাওঁ ময়ো খাওঁ কিন্তু মই এতিয়া অলপ হেল্থ কনচিয়াছ হৈছোঁ হ'ব পাৰে অলপ মানুহজনে অলপ হেলদি বুলি ক'ব নোৱাৰি অলপ শকতাৱত তথাপিও এতিয়া অলপ মানুহে হেল্থ কনচিয়াছ হ'বলগীয়া হয় কাৰণ বেমাৰ আজাৰবোৰ এইবোৰ কাৰণে বৃদ্ধি হয় আমি বাহিৰা খাদ্য খুব খাওঁ যাৰ বাবে আমি নিজৰ শৰীৰৰ প্ৰতি ধ্যান নিদিওঁ সেইবাবে আজি আপোনালোকে কেইটামান এক্সাৰসাইজ মই শিকাম দুই ধৰণৰ প্লেংক কৰিলে আমাৰ কি সুবিধা হয় আপুনি আমাৰ ইমান ব্যস্ততা জীৱনত সকলোৰে সময় নাথাকে কিন্তু আপুনি ৰাতিপুৱা হওক আপুনি গধূলি সময়ত আপুনি কমেও 1 ঘণ্টা সময় উলিয়াওক কমেও 1 ঘণ্টা সময় উলিয়াই আপুনি নিজৰ স্বাস্থ্যৰ কাৰণে নিজৰ বডিটোৰ কাৰণে আপুনি অলপ সময় উলিয়াই চাওকচোন আপোনাৰ প্ৰথম দিনা বেয়া লাগিব দ্বিতীয় দিনা বেয়া লাগিব কিন্তু লাহে লাহে আপোনাৰ সেইটো অভ্যাসত পৰিণত হ'লে আপোনাৰ নিজে ভাল লাগিব গুড হেবিট হয় এইবোৰ এটা ভাল অভ্যাস যাক কোৱা হয় আমি দৈনন্দিন যেনেকৈ খাদ্য খাওঁ আমি পানী নহ'লে জীয়াই থাকিব নোৱাৰোঁ ঠিক তেনেকৈ বডিটোও তেতিয়া আমি এক্সাৰসাইজ নকৰিলে বডিটোও কষ্ট পায় প্লেংক মই দুই ধৰণৰ বিষয়ে ক'ব ওলাইছোঁ আজি এটা হৈছে ফুল প্লেংক যিটো আমাৰ ফুল প্লেংকটো কৰিলে আমাৰ কি হয় আমাৰ যিমান ৰাজহাড় আজিকালি ৰাজহাড় যিটো কয় আমাৰ স্পাইন ৰাজহাড়িটো আমাৰ যি ৰাজহাড় বেমাৰ হয় এইবোৰ কাৰণে হয় আমাৰ শৰীৰত ফেট জমা হোৱা অৰ্থাৎ চৰ্বি জমা হোৱা সেইবোৰ বাবে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয় আমাৰ কঁকাল বিষ হয় এই ফুল প্লেংক কৰিলে আপুনি আপোনাৰ কঁকাল বিষ আপোনাৰ ৰাজহাড় বিষ আপোনাৰ লগতে চৰ্বিও নষ্ট কৰি দিব দ্বিতীয়তে মই কৰিম সাইড প্লেংক ৰাইট এণ্ড লেফ্ট আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব মই কৈ যাম আমি আৰম্ভ কৰিছোঁ প্ৰথমে আপুনি ভৰি দুটা মেলি দিব আপোনাৰ বডিটো ষ্ট্ৰেইট কৰি ভৰিকেইটাও সিধা কৰি দিব আপোনাৰ হাতৰ যিটো প'শ্চাৰ আপোনাৰ হাতৰ যিটো পজিশ্যন আৰু আপোনাৰ কান্ধৰ লগত মিলাই আপুনি ষ্ট্ৰেইট কৰিব আপুনি 3 বাৰকৈ কৰিব 30 ছেকেণ্ড সময় লৈ এটা ভাগ আমি ফ্লেট প্লেংক বুলি কওঁ নহ'লে ফ্লেট হেণ্ড প্লেংক বুলি কওঁ ইয়াক হাত দুখন ভাঁজ কৰি আপুনি মাটিত লগাব ভৰি দুটা ষ্ট্ৰেইট কৰি অৰ্থাৎ শৰীৰটো আপোনাৰ বডি আপাৰ পাৰ্টটো আৰু ভৰি দুইটা ষ্ট্ৰেইট কৰি দিব 3 বাৰকৈ কৰিব 30 ছেকেণ্ড সময় তৃতীয়টো কৰিম আমি সাইড প্লেংক প্ৰথমে আমি ৰাইট সাইডে কৰিম অৰ্থাৎ সোঁ সাইডে সোঁফালে আপুনি হাতখন ভেজা দি আপোনাৰ বডিটো অলপ বেক কৰি ষ্ট্ৰেইট হৈ দিব 30 ছেকেণ্ড সময় কৰিব আপুনি লগতে 3 বাৰকৈ পুনৰ আমি লেফ্ট সাইডে কৰিম অৰ্থাৎ বাওঁ সাইডে কৰিম সোঁ সাইডে আমি যেনেদৰে কৰিছিলোঁ ঠিক বাওঁ সাইডেও আমি তেনেদৰে কৰিম 30 ছেকেণ্ড সময় কৰিব লগতে 3 বাৰকৈ কৰিব আপোনালোকে কৰি চাওক বহুত ভাল পাব শৰীৰৰ যিখিনি আমাৰ গধুৰতাখিনি আঁতৰ হ'ব শৰীৰটো আমাৰ পাতল অনুভৱ হ'ব তেন্তে শৰীৰ চৰ্চা কৰক নিজৰ মনটো সুখী ৰাখক সকলো ফালে চফা ৰাখক আৰু নতুন এনেকুৱা ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ আহি থাকিম আজিলৈ ধন্যবাদ পিছে লগতে ছাবস্ক্ৰাইব লাইক এণ্ড কমেণ্ট লগতে বেল আইকনটো টিপিবলৈ নাপাহৰিব আজিলৈ বাই বাই